নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ ইউটিউব চেনেল স্মাৰ্ট পিপললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই দেখুৱাবলৈ গৈ আছোঁ আমি কেনেকৈ খুব কম সময়তে কিউব ৰুট বা স্কুৱেৰ ৰুট যিকোনো এটা পাৰফেক্ট নম্বৰৰ কাৰণে আমি উলিয়াব পাৰোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কিউব ৰুট কেলকুলেশ্যনটো দেখাবলৈ লৈছোঁ পাৰফেক্ট নম্বৰৰ কাৰণে কিছুমান। গতিকে প্ৰথমতে মই ভাবোঁ যে আমি গোটেইবোৰে ইয়াৰ পৰা ইয়ালৈ মনত ৰখাটো দৰকাৰ, কাৰণ আমি যদি কিউব ডাঙৰ সংখ্যা এটা উলিয়াবলৈ যাওঁ গতিকে আমি সেইবোৰ মনত ৰখাত খুব টানেই হয়। সেইকাৰণে আমি শ্বৰ্ট ট্ৰিকটো উলিয়াইছোঁ। গতিকে 1ৰ পৰা 10লৈ মই এইকেইটা গোটেই কিউবকেইটা আমি লিখি লৈছোঁ ছাইডত। আপুনি যদি গভৰ্ণমেণ্ট যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আশা কৰোঁ এইকেইটা আপোনাৰ মনত থকাটো খুবেই দৰকাৰ। গতিকে আহক ভিডিঅ'টো চাওঁ, এক্সাম্পলটো আমি কেনেকৈ ছল্ভ কৰোঁ। সদায় আমি যিটো নম্বৰ দিয়া থাকে সেইটো নম্বৰ সদায় আমি ইউনিট ডিজিটটো প্ৰথমতে চেক কৰি ল'ব লাগে। ইউনিট ডিজিটটো আমাৰ আছে 4। আমি এইকেইটা সংখ্যাৰ 4 কোনটো ইউনিট ডিজিটত 4 আছে সেইটো চাম। 4 আছে আমাৰ এইটো 64 আছে 4টো। এই 4টো আমাৰ কোনটো সংখ্যাৰ কিউব হয়? 4ৰ কিউব হয়। গতিকে আমি পাই গ'লোঁ যে আমাৰ নম্বৰটোৰ ছেকেণ্ড ডিজিট যিটো হ'ব সেইটো হ'ব আমাৰ 4। গতিকে আমি নেক্সট ষ্টেপত আমি কি কৰিম, এই যিকেইটা সংখ্যা তিনিটাকে পেয়াৰ কৰিম, এই নাম্বাৰকেইটাৰ এই তিনিটা পেয়াৰ কৰি এইকেইটা এলিমিনেট কৰিম। এলিমিনেট কৰি চাম যে কি বাকী থাকিল। 157 বাকী থাকিল। 157টো ইয়াৰে কোনকেইটা সংখ্যাৰ মাজত আহিব। 157টো আমাৰ দেখা পাইছোঁ যে আমাৰ আহিব 125 and 216ৰ মাজত আহিব। গতিকে এই দুটা সংখ্যা কাৰ কিউব হয়? 5 and 6ৰ কিউব হয়। গতিকে এই দুটা যিটো সৰু সংখ্যা হয় সেইটো আমি ল'ব লাগিব। ইয়াতে আছে 5, গতিকে আমি 5টো লৈ ল'ম। আমি এইটো প্ৰুভ কৰি চাওঁ। 54 হোল কিউব দেখা পাইছে আপোনালোকে হয়তো 157464। আৰু এটা এক্সাম্পল কৰি চাওঁ আমি। 704 আমি এইটো চাই লওঁ, এইটো আমি কেনেকৈ কৰিম। গতিকে ইয়াতে দেখিছে আপোনালোকে, ইয়াতে আছে ইউনিট ডিজিট 9। গতিকে আমাৰ কি হ'ব, আমি কিউবৰ এই টেবুলখনৰ পৰা যদি চাওঁ 9 আছে, আমাৰ 9ত 9 আছে। গতিকে আমি দেখা পাইছোঁ যে ইয়াৰে আমাৰ ছেকেণ্ড ডিজিটটো হ'ব 9। এতিয়া আমি কি কৰিম, নেক্সট ষ্টেপত আমি কৰিম যে ইয়াৰে আমি তিনিটা ডিজিট এলিমিনেট কৰিম। থাকিলে আমাৰ 704। 704টো কোনটোৰ মাজত হ'ব? 8 আৰু 9ৰ মাজত হ'ব। 512 আৰু 729ৰ মাজত 704 হ'ব। গতিকে আমি এই দুটা সংখ্যা কোনটো ল'ম? সৰুটো ল'ম, যিটো স্মলেষ্ট। সেই স্মলেষ্টটো হৈছে আমাৰ 8। আমি 8টো ল'ম। গতিকে আমাৰ এনচাৰ আহি গ'ল 89। গতিকে আমি চাই লওঁ 89 কিউব দেখিছে আমাৰ 89 705 9। এতিয়া আমি এইকেইটা মনত ৰখাৰ আৰু এটা স্মল ট্ৰিক যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি এনেকৈ মনত ৰাখিব পাৰোঁ। 1ৰ আপোনালোকে দেখিছে ইয়াত 1ৰ ইউনিট ডিজিট 1, 4ৰ 4, 5ৰ 5, 6ৰ 6, 9ৰ 9। এইটোতো হয়, এইটো বাৰু বাদ দিলোঁ। গতিকে আমি এনেকৈ লিখি ল'ব পাৰোঁ। 1ৰ ইউনিট ডিজিট সদায় 1 হয়, 4ৰ ইউনিট ডিজিট সদায় 4 হয়, 5ৰ ইউনিট ডিজিট সদায় 5 হয়, 6ৰ ইউনিট ডিজিট সদায় 6 হয়, কিউবৰ ইউনিট ডিজিট আৰু 9ৰ কিউবটোৰ ইউনিট ডিজিট সদায় 9 হয়। এইকেইটা আমি এনেকৈ মনত ৰাখিব পাৰোঁ। গতিকে আৰু বাকী ৰ'ল আমাৰ কোনটো? 2 বাকী ৰ'ল। 2ৰ ইউনিট ডিজিট 8 হয়, আৰু আপোনালোকে দেখা পাইছে যে 8ৰ ইউনিট ডিজিট 2 হয়। এইটোৰ উল্টা হয়, মানে 2ৰ 8 হয়, 8ৰ 2 হয়। যদি ইয়াতে সংখ্যাটো 2 থাকে তেতিয়া আপুনি ডাইৰেক্ট 8 লিখিব, 2 থাকিলে 8 লিখিব পাৰে, যদি 8 থাকে 2 লিখিব পাৰে। আৰু আপোনাৰ আৰু এটা আছিলে বাকী, আমাৰ কি থাকিলে? 3 থাকিলে। 3টোৰো দেখা পাইছে আপোনালোকে 3ত 27 আছে আৰু আমাৰ 7ত 3 আছে। মানে ইউনিট ডিজিটটো 3, 7 উল্টা উল্টি, দুটাৰে অপজিট। 3টো আমাৰ 7 হ'ব পাৰে, ইউনিট থাকিলে 7 আৰু 7 থাকিলে 2। গতিকে আপোনালোকক এইটো এটা শ্বৰ্ট ট্ৰিক দেখাই দিছোঁ। এইখন যদি আপোনালোকে মনত ৰখাত টান হয়, এইখিনিও মনত ৰাখিব পাৰে। এতিয়া আমি চাবলৈ গৈছোঁ স্কুৱেৰ ৰুট কেলকুলেশ্যন। স্কুৱেৰ ৰুট কেনেকৈ উলিয়াব পাৰোঁ। গতিকে আপোনালোকে দেখিছে মই ছাইডত লিখি লৈছোঁ 1ৰ পৰা 10লৈ স্কুৱেৰ ৰুটকেইটা। স্কুৱেৰ ৰুটকেইটাত দেখিছে যে আপোনালোকে 1ৰ স্কুৱেৰ ৰুটৰ ইউনিট ডিজিটটো আছে 1, 9ৰো দেখিছে 1 আছে। গতিকে এইটো এটা এক্সেপশ্যন হয়। ইয়াতে আপোনালোকে দেখা পাইছে 1ৰ আছে আমাৰ এইটোও আছে 1, এইটোও আছে 1। 4 ইয়াত দেখিছে, ইয়াতো 4 আছে।
ঠিক তেনেকৈ 6 আছে, ইয়াত 9 আছে, ইয়াতো 9 আছে, ইউনিট ডিজিটকেইটাৰ কথা কৈছোঁ। আৰু ইয়াতে 6 আছে, ইয়াতো 6 আছে। কিউবৰ ক্ষেত্ৰত সেইটো নাছিলে, সেইটোত সকলোতে ইউনিট ডিজিটটো ডিফাৰেণ্ট আছিলে। গতিকে আপুনি এক্সাম্পল এটা চাই লওঁ। ইয়াতে আছে 3136, আপোনালোকে দেখিছে ইয়াতে 6 আছে। 6 আমাৰ ক'ত আছে আমি চাব লাগিলে। 6 আছে আমাৰ 4 and 6ৰ ইউনিট ডিজিটকেইটাত, স্কুৱেৰৰ ইউনিট ডিজিটকেইটা আমাৰ আছে 6। গতিকে আমাৰ কনফিউজন যে 4 আৰু 6ৰ মাজত যিকোনো এটা হ'ব পাৰে, 4ও হ'ব পাৰে, 6ও হ'ব পাৰে। এইকেইটা হ'ল আমাৰ ছেকেণ্ড ডিজিটটো, যিটো আমাৰ স্কুৱেৰৰ নাম্বাৰ ওলাব। এই ছেকেণ্ড ডিজিটটো আমাৰ 4 and 6ৰ যিকোনো এটা হ'ব পাৰে। গতিকে আমি এইটোত স্কুৱেৰৰ ক্ষেত্ৰত কি কৰিম, ইয়াৰ দুটাকে ডিভাইড কৰিম, পেয়াৰ বনাম। ইয়াৰে আমি কি কৰিলোঁ, 36টো আমি এইটো আমি এলিমিনেট কৰিলোঁ, 31 থাকিলে। 31টো আমাৰ কোন দুটা সংখ্যাৰ মাজত পৰিব, 25 and 36ৰ মাজত। সেই দুটা কোনটো সংখ্যাৰ স্কুৱেৰ, কোনকেইটা সংখ্যাৰ স্কুৱেৰ, 5 and 6ৰ। আমি কিউবত যেনেকৈ কৰিছিলোঁ, যোনকেইটা সংখ্যাৰ মাজত থাকে তাৰে সৰুটো লোৱা হয়। ইয়াতো ছেম, আমি ইয়াতে 5 and 6ৰ 5টো ল'ম, 5টো হ'ব আমাৰ 5 ফাৰ্ষ্ট ডিজিটটো। নেক্সট আমি ছেকেণ্ড ডিজিটটোৰ এইটো তাৰ কোনটো হ'ব এইটো কেনেকৈ উলিয়াম, সেইটোৰ কাৰণে কি কৰিব লাগিব, আমাৰ কোন দুটা সংখ্যাৰ মাজত আছিলে, 5 and 6ৰ মাজত আছিলে। গতিকে আমি 5 আৰু 6ক মাল্টিপ্লাই কৰিম, 5 into 6 ইকুৱেল টু আমাৰ 30। আমি চাব লাগিব যে যিটো সংখ্যা ৰৈ গ'ল 31টো, সেই সংখ্যাটো যদি এইটোতকৈ ডাঙৰ হয়, ডাঙৰ হ'লে আমিও এই দুটা সংখ্যাৰ ডাঙৰটো কনচিডাৰ কৰিব লাগিব। গতিকে আমি ইয়াতে 56 কনচিডাৰ কৰিলোঁ। গতিকে আমাৰ এনচাৰটো হ'ব 56। যদি বুজা নাই আৰু এবাৰ বুজাই দিছোঁ। ফাৰ্ষ্ট আমি কি ইউনিট দুটা নাম্বাৰ দুটা পোৱাৰ কাৰণে আমি কি কৰিব লাগিব, ফাৰ্ষ্ট সংখ্যাটোৰ গোটেই সংখ্যাটো আমি ইউনিট ডিজিটটো চেক কৰিব লাগিব। ইউনিট ডিজিটটোত আছে আমাৰ 6, গতিকে 6টো কোন দুটা সংখ্যাৰ স্কুৱেৰৰ লগত আছে এইটো আমি চাম। গতিকে দেখিলোঁ আমাৰ 16তো আছে, 36তো আমাৰ 6 আছে। গতিকে এই দুটা কোন দুটা সংখ্যাৰ স্কুৱেৰ হয়, 4 and 6ৰ স্কুৱেৰ। গতিকে আমি এই দুটা সংখ্যাৰ যিকোনো এটা হ'ব ইয়াৰে, সেই দুটা আমি ইয়াতে সেইকাৰণে ইয়াতে লিখি লৈছোঁ। আৰু নেক্সট আমি চাম, আমি কি কৰিম, এই দুটা মানে পেয়াৰ কৰিলোঁ, দুটা পেয়াৰ কৰি পেলাই ইয়াতে 31টো কোন দুটা সংখ্যাৰ মাজত আছে, 31টো আছে 25 and 36ৰ মাজত। এই দুটা কোন দুটা সংখ্যাৰ স্কুৱেৰ হয়, 5 and 6ৰ। ইয়াৰ স্মলেষ্ট নম্বৰটো 5 আমি লৈ ল'লোঁ 5। লোৱাৰ পিছত আমি কি কৰিলোঁ, 5 and 6টো আমি মাল্টিপ্লাই কৰি দিলোঁ। কৰি দিয়াৰ পিছত আমি পাম 30টো এইটো সংখ্যাতকৈ সৰু। গতিকে এইটো সংখ্যা যদি ডাঙৰ হয়, আমি এই দুটা সংখ্যাৰো ডাঙৰটো ল'ব লাগিব। নেক্সট এক্সাম্পলটোত বুজাই দিছোঁ আৰু একবাৰ। 2916, ইয়াৰে ইউনিট ডিজিট আছে আমাৰ 6। গতিকে 6টো ছেম হ'ব, 6ৰ 4 and 6 থাকিব, 4 and 6। ইয়াত 4ও হ'ব পাৰে এণ্ড 6ও হ'ব পাৰে। গতিকে আমাৰ ফাৰ্ষ্ট ডিজিটটো কেনেকৈ উলিয়াম, আমি এতিয়া চাম 29টো কোন দুটা সংখ্যাৰ মাজত আছে। 29টো ছেম 5 and 6ৰ মাজত আছে। গতিকে আমাৰ সৰু সংখ্যাটোৱে হ'ব ফাৰ্ষ্ট ডিজিট, গতিকে 5টো হ'ব আমাৰ ফাৰ্ষ্ট ডিজিটটো। নেক্সট ডিজিটটো আমি কেনেকৈ উলিয়াম, 5 and 6টো মাল্টিপ্লাই কৰিম, 5 into 6 ইকুৱেল টু হ'ব আমাৰ 30। 30টো সৰু হ'লে ডাঙৰ হ'ল, 30টো ডাঙৰ হ'লে এইবাৰ 29টো সৰু, গতিকে আমি সৰু সংখ্যাটো, গতিকে আমাৰ এনচাৰটো হৈ যাব 54। আকৌ আপোনালোকে বুজি পাইছে। এতিয়া আমি চাবলৈ গৈছোঁ 25 into 25 আমি কেনেকৈ উলিয়াওঁ, আগতে পায়ে আহিছোঁ, বহুতে জানে হয়তো আমি কেনেকৈ উলিয়াওঁ। এই দুটা সংখ্যা এনেকৈ ভাগ কৰি দিওঁ, 5 into 5 25 লিখি দিলোঁ। এই দুটা সংখ্যাৰ 1 প্লাছ কৰিলোঁ, 2ৰ 1 প্লাছ হ'লে আমাৰ 3 হ'ল, মানে এটা আগৰ সংখ্যাটো আমাৰ 3 হ'ল, ইনটু আমি এইটো সংখ্যাৰ লগত মাল্টিপ্লাই দিম, 3 2 জাৰ 625। কিন্তু আমি এনেকৈ কৰিব পাৰোঁ 65 and 65, এইটো 5 5 জাৰ 25, 6 প্লাছ 1 কৰিলে আমাৰ হ'ব 7, 7 6 জাৰ 42, 65 into 65 কিমান আহিব, 65 into 65 ইকুৱেল 4225, মানে চাব পাৰোঁ 4225। গতিকে এইটোত আমি ভালদৰে চালে দেখি পাওঁ যে মানে ইয়াৰ ফাৰ্ষ্ট সংখ্যাটো আমাৰ আছে ছেইম। আমি আগতে পাইছিলোঁ যে মানে 5 থাকিলে এনেকৈ কৰিব পাৰি, কিন্তু আমি এনেকৈও চাব পাৰোঁ যে মানে যদি এই দুটা সংখ্যা ছেইম থাকে, পিছৰ এই দুটা যদি এডিশ্যনটো মানে যোগফলটো যদি আমাৰ 10 হয়, তেতিয়াও এইটো এপ্লাই কৰিব পাৰি। আমি যদি চাওঁ এটা এক্সাম্পলৰ সৈতে, আমি লৈ ল'লোঁ 82 ল'লোঁ আৰু এইফালে ল'লোঁ 88। আমি এই দুটা কেনেকৈ কৰিব পাৰোঁ, ছেইম এই দুটা আমি এনেকৈ ভাগ কৰি ল'লোঁ, 8 2 জাৰ কিমান 16। আমি কি কৰোঁ 8 প্লাছ 1 কৰিলে আমি কিমান 9 পাম,
9 ইনটু 8 কিমান হ'ব 9 8 72 আমি এইটো যদি চাওঁ হয়নে নহয় গতিকে আমি চালে 82 ইনটু 80 সৰি ইনটু 88 ইকুৱেল টু আমাৰ কিমান 7216 হৈ গ'ল গতিকে আপোনালোকে এনেকৈও এপ্লাই কৰিব পাৰে যদিহে ইয়াৰে ইউনিট ডিজিটকেইটাৰ মানে এডিশ্যনটো আমাৰ যদি 10 হয় প্লাছ 10 আৰু যদি এটা ছেকেণ্ড ইউনিট ডিজিটকেইটা আমাৰ যদি আমাৰ ছেইম থাকে তেতিয়াহ'লে আমাৰ এইটো ৰুল আমি ইয়াতো এপ্লাই কৰিব পাৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ কিবা অসুবিধা হ'লে আপুনি কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ